পুনৰবাৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ সেইকাৰণে ভাবিলোঁ ৰাতিপুৱা অলপ সোনকালে উঠি মেলি ইয়াত যাত্ৰা কৰিছোঁ। আমি ক'ত যাম নকওঁ, লাহে লাহে গৈ থাকোঁ ব'লক। মোৰ লগে লগে মইনো ক'ত গৈ থাকিম আপোনালোকেও চাই গৈ থাকক। বহুত ধুনীয়া ঠাই এখনত গৈ আছোঁ। এয়া গৈ থাকোঁতে মাজবাটতে পালোঁ এটা বৃহৎ শোভাযাত্ৰাৰ দল। এইটো কিহৰ কাৰণে শোভাযাত্ৰা হৈ আছে এইটো গম পোৱা নাই, কিন্তু চাওকচোন ইমান ধুনীয়াকৈ সকলোৱে তেওঁলোকৰ পৰম্পৰাগত সাজ পোছাকসমূহ পৰিধান কৰি এনেদৰে শোভাযাত্ৰা কৰি আছে। গাড়ীত গৈ থকাৰ কাৰণে ভিডিঅ'টো ভালদৰে ল'ব নোৱাৰিলোঁ, তথাপিও অলপমান চেষ্টা কৰিছিলোঁ। তামোলপুৰৰ নামটোতো নিশ্চয় শুনিছে। এয়া তামোলপুৰৰ মাজেৰে গৈ আছোঁ। এই গেটখন দেখি চিনি পাইছেনে বাৰু ক'লৈ আহি আছোঁ? এয়া আমি পালোহি এতিয়া বগামাটি পিকনিক স্পট। আজিকালি পিকনিক খাব গ'লেও পইচা দিব লাগে। তেনেদৰে গেটখন পাৰ হৈ কিছু দূৰ যোৱাৰ পিছত দেখিলোঁ যে ইমান গাড়ী, মানে দেওবাৰ দিনটোত ইমানেই মানুহ আহিছে। এয়া আহি আমি পালোহি। আমাৰ যিহেতু অলপমান দেৰি হৈ গ'ল, আমাৰ 1:30মান বাজিলে। মানুহৰ পৰা ৰ'বৰ কাৰণে ক'তো জেগাই নাই, সেইবাবে অলপমান ঘূৰি মেলি চালোঁ। অলপমান ভাল জেগা এটা চাই আমি এটা জেগাত ৰখিলোঁগৈ। এয়া দেখিছেনে, আমিও আৰু বস্তু বাহানিবোৰ উলিয়াই অলপমান ৰেডি হৈছোঁ আৰু আমাৰ জুইখিনি জ্বলোৱা হৈছে। এতিয়া লাহেকৈ কেৰাহীখন পাতিব লাগিব আৰু। গৈ পোৱা অলপমান দেৰি হোৱাৰ কাৰণে চবেই ভাগে ভাগে কামত লাগি গৈছে আৰু কি ক'ম আৰু লাগি গৈছোঁ আৰু। ভাবিছিলোঁ ফটো মাৰিমগৈ, ৰিলচ বনামগৈ, নাই সেইবোৰ কৰি থাকিব টাইম নাইকিয়া। মোটামুটি আমাৰ খানাটো সোনকালে হ'ব লাগে, সেইকাৰণে চবেই লাগি গৈছে। এয়া মই আৰু বৌয়ে চব্জি কাটি আছোঁ। খৰখেদাকৈ কামবিলাক কৰিবলৈ লৈছোঁ, জল্দি হ'ব লাগে আৰু। বৌ লাগি গৈছে আদা নহৰু গুচোৱাত আৰু মই আলু পিঁয়াজ গুচোৱাত লাগি গৈছোঁ। এফালে দাদাই পূৰা কেৰাহীত গাহৰি মাংস তুলি থৈ দিছে, বইল কৰি আছে সেইখিনি। আমাৰ চাৰিওফালে কেইবাটাও এনেকৈ পিকনিক পাৰ্টি আছে। আমাৰ ওচৰতো বহুকেইটা আছে আৰু ইমানেই লাউড ভলিউম দি পূৰা বক্সবিলাক লগাই থোৱা আছে নহয়, আমাৰ বক্সটো পাত্তাই নাপায় আৰু। সেইকাৰণে আৰু তাহাঁতৰ গানবিলাকে শুনি মেলি আমিও পূৰা এনজয় কৰি আছোঁ। এইফালে দাদাই ষ্টিক বনাই আছে গাহৰি মাংস পুৰিবৰ কাৰণে। দেখিছেনে চাৰিওফালে কিমান সুন্দৰ পৰিৱেশ, পাহাৰ গছ-গছনি, কিন্তু কাষেদি নদী এখনৰ নিজৰা বৈ গৈ আছে আৰু তাৰ কাষতে আমি আমাৰ থকা জেগাখিনি বাছি ল'লোঁ। আৰু চাৰিওফালে ইমান ডাঙৰ ডাঙৰ বগৰী গছ আছে নহয়। মই বেছি দূৰলৈকে গাড়ীত উঠিব নোৱাৰোঁ, গোটেই ৰাস্তাটো বমি কৰি গৈছোঁ। সেইকাৰণে দাদাই কৈছে আৰু প্ৰিয়ংকা মনটো এতিয়াহে ভাল লাগিছে ন? হয়ো হয়, মই জেগাটো পালেহে মনটো ভাল লাগে। আৰু গাড়ীত যে উঠিলে মোক কি যে হয় আৰু, বেলেগক কওঁ কিন্তু মোৰ নিজৰ অৱস্থা নাইকিয়া হৈ যায়। বাৰু যি নহয়, এয়া আমাৰ পোৱালীয়ে পূৰা বইল গাহৰিখিনি পুৰি আছে। দাদাই পূৰা ৰেডি কৰি দিছে, সি পূৰাত লাগি গৈছে। আৰু এইফালে মই ব্ৰেড বাটাৰ মিক্স কৰি আছোঁ, কাৰণ খোৱাটো মেইন। মোৰ ইমানেই ভোক লাগিছে, মই তাহাঁতকো দি আছোঁ। এইফালে চবকে ব্ৰেড বাটাৰ দি আছোঁ। আৰু আমি বেছি মানুহ নহয়, যিহেতু আমি ঘৰৰ মানুহকেইটাই, এনেকেই ভাল লাগিছে আৰু। বাকী অলপমান আমি আমাৰ কামখিনি কৰি হোৱাৰ পিছত আগলৈ আগবাঢ়ি আহিলোঁ, কিনো আছে চাওঁ বুলি। কাৰণ মই ইমান ধুনীয়াকৈ চাৰ্চ কৰি জেগাটো দেখি আছোঁ। ফটোবিলাক দেখি পিনি ভাবিছোঁ ইমান ধুনীয়া জেগা এটাত গৈছোঁ যে সঁচাকৈ সঁচাই বহুত ধুনীয়া জেগা হয় এইখন। তাত বজাৰো বহি আছে। আচলতে যদি আপুনি ইচ্ছা কৰে, যদি একো নিনিয়েও নহয়, তাতে গৈ পিনি তাতো খাব পাৰে। হোটেল বজাৰ চববিলাক তাতে আছে, খোৱাৰ বস্তু একো অভাৱ নাই আৰু। গৈ দেখিলোঁ এইটো যিটো যোনকেইখন ফটো চাৰ্চ কৰি চাইছিলোঁ, সঁচাকৈ সেই জেগাটো পাই গ'লোগৈ। ইমান ধুনীয়া, পানীবিলাক চফা একদম, চবেই ফটো মাৰি আছে। অলপমান টাইম থাকি মেলি আহিলোঁ, কাৰণ ভোক লাগিলে, খাবলৈ হৈ গৈছে। এয়া আহি পাইছোঁহি। এইফালে আমাৰ গাহৰিটোতো হ'লেই, আৰু এয়া আমাৰ মটন নিছিলোঁ, মটনটো বনাই আছিলে। আমি অলপমান ফুৰি মেলি আহি ভাবিলোঁ খাই বৈ গৈ পিনি আমি পূৰা ফটো চটো উঠিমগৈ আৰু। দেখিছে আমাৰ ইয়াত ছাগলী মাংস পূৰা বকবকাই আছে। এয়া দাদাই বনাই আছে, দেখাত কিন্তু বিৰাট টেষ্টি হ'ব যেন লাগিছে। ইফালে আমাৰ ৰেডি হৈ আছে পূৰা গাহৰিখিনি। দাদাই পূৰা ধুনীয়াকৈ এইখিনি ৰেডি কৰি আছে। গাহৰি মাংস কাৰ কাৰ প্ৰিয় বাৰু? মোৰ কিন্তু কি দেখিলে খাওঁ লাগে, ইমান যে একদম বহুত প্ৰিয় বুলি নহয় আৰু, খাব মন যায় আৰু, খাওঁ আৰু, খাই ভাল পাওঁ।
বেয়া নাপাব দেই কোনেও মই মানে অলপ ভিডিঅ'টো খোলাখুলিকৈয়ে কৰি দিছোঁ মানে পিকনিক পাৰ্টি আৰু ন অলপমান নিজৰ ঘৰৰ মাজতে গৈছে বেলেগ কাৰো লগত জনে অলপমান এনজয় কৰিছে আৰু দিয়কচোন আৰু মই কিন্তু সেইবিলাক খোৱা মানুহ নহয় দেই মই এনেই আৰু লাই শাক আৰু ইয়াৰ চাটনা খোৱা মানুহে মই ইমান মানে লাই আৰু গাহৰি মাংসখিনি ইমানেই টেষ্ট হৈছিল নহয় মানে কি কম আৰু আমি এফালে আমাৰ খোৱাখিনি হৈ আছে এফালে পোৱালীয়ে ঘোঁৰা দেখিলে ঘোঁৰা দেখি পিনি উঠি আহিলেগৈ একবাৰ প্ৰায় 4টামানেই বাজিলে আমাৰ খোৱা ৰেডি হৈ গ'ল আমি খাই আছোঁ এইফালে আকৌ খোৱাৰ শেষত আকৌ আহিলেই আইতাগৰাকী আমাৰ দাদাই মানে কি কথা পাতিছে মানুহগৰাকী মানে বাটে বাটে চাগে কিবা কিবি খাই বৈ আহিছে পুৰা নিচাত ক'বই নোৱাৰে শুনকচোন কি পাতিছে তাহাঁত দুটাই এই দুজনৰ কথা অন্ত পৰিলে এফালে আমাৰ খোৱাও হৈ গ'ল আমাৰ বস্তু বাহনিবোৰ আমি সামৰি এই দুজনৰ বিদায় পৰ্ব আৰম্ভ হৈ আছে আৰু আমিও ভাবিলোঁ আমাৰ বস্তুখিনি একেবাৰে সোমোৱাই মেলি যাওঁ এফালে বেলিওটো পৰিলে লাইটটো নোপোৱা হৈ যাব সেইবাবে অলপমান আগলৈ ফুৰি আহোঁগৈ কাৰণ আগতীয়াকৈ আমি যে গৈছিলোঁ তেতিয়া আমাৰ ফটো মৰাও নহ'লে ভিডিঅ' কৰাও নহ'লে একো নহ'লে কিন্তু ভাত খাই যাওঁ বুলি ভবালে আন্ধাৰে হৈ আহিলেগৈ সেইবাবে অলপমান বেছি টাইম থাকিবই নাপালোঁ অলপমান গ'লোঁ আৰু এয়া গৈ দুখনমান ফটো মাৰিলোঁ শিলৰ মাজত একদম বৈ অহা পানীত ৰিলছ বনোৱা মনৰ আশা মনতে হৈ গ'ল আমাৰ আহিব এয়া আমি ঘূৰি আহিলোঁ ঘূৰি আহি থাকোঁতে এইটো চাওকচোন কি জমনি কৰি আহি আছে নহয় মানে পগলা হৈ যাব মানে কথাবিলাক শুনিলে শুনক আকৌ কি কৈছে দাদাই মোৰ তাৰ পগলা ভাষাটো যিটি জোকাই আহি আছে আৰু মানে মোৰ ডিপাৰ্টমেণ্টৰো আজি পিকনিক পাৰ্টি গৈছে তাহাঁতৰ লগত মানে মই যাব নাপালোঁ তাহাঁতি গুচি গ'ল সেইকাৰণে সিহঁতি মোক কামোৰ দি আহি আছে মানে মোৰ তোক আৰু চবেই এৰি থৈ গুচি গ'ল এনেকৈ গৈ পিনি আৰু তই মেইন মানুহ থাকি গ'লি সেইবোৰ কৈ যিটি কৈ আহি আছে গোটেই ৰাস্তাটো হাঁহি ফূৰ্তিৰ মাজেৰে আহি ঘৰ পালোহি ঘৰ আহি পাই মোৰ ইমান বেয়া লাগিছে তাহাঁতে মোক এৰি থৈ যাব লৈছে আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ কেনে পালে চাই জনাবলৈ নাপাহৰিব